हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल आपनालोके चाइ आछे अल टिप्स सो मैं आज पुनर লৈ আহিলো নতুন টিপস सो मैं आज এই ভিডিওটো হল এটা এপ্লিকেশনৰ মাধ্যমত আপোনালোকে ধৰি লওক এসএমএস কৰি আছে হোৱাটছআপত সো আৰু ফেসবুকত হক বা ইনষ্টাগ্ৰামত হক সো আপোনালোকে কেনেকৈ হাইড কৰি ৰাখিব পাৰিব প্ৰফাইল পিকচাৰটো মই হেতু দেখাই দিম হাইডটো কিয় কৰিব হেতু আপোনালোকৰ ঘৰত যদি আপুনি এসএমএস কৰি আছে আপোনালোকৰ ঘৰৰ কোনোবাই যদি কয় কাৰ লগত কথা পাতি আছে বা ফটককে মোবাইলৰ কাষত আহি গল বা আপোনাৰ ওচৰে পাজৰে বহি আছে তেনেহলে আপুনি ফটককে হাইড কৰিব পাৰিব প্ৰফাইল পিকচাৰটো কেনেকৈ হাইড কৰিব পাৰিব সো মই এটো ভিডিওত আপোনালোকক দেখাই দিম নিশ্চয় ভিডিওটো আপোনালোকৰ ভাল লাগিব সো ভিডিওটো চাই থাকক কোনো ৰকম স্কিপ নকৰাকে বলক ভিডিওটো আৰম্ভ কৰো তো আপোনালোকে এটো এপ্লিকেশন প্লে ষ্টৰত নাপায় আপোনালোকে ক্ৰোমত সাৰ্চ কৰি ল'ব লাগিব নহলে যিকোনো ব্ৰাউজাৰ দি আপোনালোকে সাৰ্চ কৰি এই এপ্লিকেশনটো ডাউনলোড কৰি ল'ব মই ক্ৰোমত যাই দেখাই দি আছো ফার্স্ট টাইম আপোনালোকে ক্ৰোমত যাব ক্ৰোমত যাই কেনে সার্চ কৰিব হাইড চাৰ্ট নেম ফৰ নেম বুলি লিখি দিলে আহি যাব সো মই সার্চ কৰিলো সো সেকেন্ড লিংক যেটো আছে হেতু হয় মই ইয়াত ক্লিক কৰি দিলো ইয়াত ডাউনলোড অপশন আছে ডাউনলোড অপশনটোত আপোনালোকে ডাউনলোড কৰি ল'ব আৰু যিবিলাক পারমিশন খুজিব এই পারমিশন বিলাক কৰি দিব এলাও কৰি দিব তো মোর ডাউনলোড করা আছে মই আপোনালোকক ডাইরেক্ট দেখাই দি আছো তো মোর এইটো এপ্লিকেশন হয় মই এটোত ক্লিক কৰি দিলো ইয়াত মোর ইয়াতে আইকনটো আহিছে চাওক এটো আইকন হয় তো মই এতিয়া দেখাই দি আছো আপোনালোকক মই হোৱাটছআপত গেলো তো এতিয়া মই ইয়াত ধৰি লওক মই মেসেজ কৰি আছো বা মোৰ কাষত কোনোবাই বহি আছে বা ঘৰৰ মানুহে কৈ আছে যে কাৰ লগত কথা পাতি আছা যদি ফটককে মোবাইলৰ কাষত আহে বা দেখিব পায় তেনেহলে আপোনালোকে তাৰ আগতে এই আইকনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে চাওক হাইড হৈ গৈছে প্ৰফাইলটো নাই তো গম পালে আৰু যদি কয় মই হাইডটো ক্যান্সেল কৰি দিয়ে তেনেহলে আৰু একবাৰ ক্লিক কৰি দিব ক্যান্সেল হৈ গল তো এনেকুৱা কৰিব পাৰিব তো ভিডিওটো চাই নিশ্চয় ভাল পালে তো ইমানে বন্ধুসকল মোৰ এই ভিডিওটো যদি ভাল পালে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক কিয়নো মই এনেকুৱা ভিডিও সদায় লৈ আহো সো আপোনালোকে আৰু মোক সাপোর্ট কৰক মই যাতে এনেকুৱা ভিডিও সদায় লৈ আহিব পাৰো আৰু ইয়াতকৈ ভাল ভাল ভিডিও বনাব পাৰো আপোনালোকৰ কাৰণে সো আজিলৈ মানে বাই